নমস্কাৰ হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আজি পুনৰবাৰ নতুন এটি ভিডিঅ'লৈ মই লিংকি আপোনালোকক মোৰ চেনেলটোত স্বাগতম জনালোঁ বিহুটো আহি পালেহি আৰু সকলোৱে এবাৰ শুনিবও পাইছে চাগে যে ৱৰ্ল্ড ৰেকৰ্ডত আমাৰ বিহুটো এবাৰ দেখাব ওলাইছোঁ তাৰে মাজত আমিও অংশগ্ৰহণ কৰিবলৈ ওলাইছোঁ খুব বেছি ভাল লাগিছে আৰু ইমান দিন আমি প্ৰেক্টিছটো কৰি আছিলোঁ ৰঙাপাৰাত আৰু সিলেকশ্যনো হ'ল আৰু গোটেই শোণিতপুৰ একদিনো প্ৰেক্টিছ কৰা নাই তাৰ বাবে আজি আমি তেজপুৰ যাবলৈ ওলাইছোঁ তাতে প্ৰেক্টিছ হ'ব আৰু তাতে গৈ কেনেকুৱা প্ৰেক্টিছ হয় কি হয় কাক কাক লগ পাম চব আপোনালোকক ব্লগত দেখাই থাকিম আশা কৰোঁ আপোনালোকে ব্লগটো লাষ্টলৈকে চাই থাকিব আৰু প্ৰত্যেকটো চেণ্টাৰৰ পৰা এটা বাছ দিছে যাবলৈ কাৰণে আৰু এতিয়া আমি ঘৰৰ পৰা টমটমত যাম ৰাঙাপাৰা হাই ছেকেণ্ডেৰী স্কুললৈকে কাৰণ আমাৰ বাছটো তাতে আছে আৰু সকলোৱে মিলি আমি তেজপুৰ যাম আৰু বলক আগলৈকে চাই থাকক আমি গৈ আছোঁ প্ৰায় মানুহ আহি পাই গ'ল এয়া আমাৰ নাচনীসকল আৰু ফাইনেলি চবে এতিয়া বাছত উঠিব গৈ আছে তাতে আধা ইয়াতে আধা হাই কৈ দিয়া ঘৰৰ পৰা জেতুকা লগাই আহিব পাহৰি গৈছিলোঁ মানে সময় পোৱা নাছিলোঁ সেইকাৰণে এতিয়া লগাইছে কেনেকুৱা লাগিছে আজি তেজপুৰত যাব প্ৰেক্টিছ কৰিবলৈ ইমান ভাল লাগিছে কি কম জানানে নাচিব পাই ইমান পাগলা হৈছোঁ अभी मजा आएगा ना भिड़ो কি কৰি আছা once more शाबाश बेटा बहुत बढ़िया ফাইনেলি আমি চাৰ্চ ফিল পাই গ'লো কিয় আৰু অলপ দেৰি হ'ব লাগিছিল লাগিব আমি পাই গ'লো গাইজ সাকসেসফুলি আমি পাই গ'লো ইমান চেনেলটো সাবস্ক্ৰাইব কৰিব 1K সোনকালে কৰি দিয়ক তেতিয়া চেনেল মনিটাইজ হ'ব লাইক সাবস্ক্ৰাইব কৰিব চেনেল শ্বেয়াৰ নাচি আহিছা হেল্ল' মই আছো ব্লগত এফালে দেখা হাই কৈ দিয়া হাই নমস্কাৰ এফালে আছা লাইনত গৈ আছো আমি ঐ যা লাইন চাই দে
সেম জায়গা কিন্তু বহুত এক পাক ঘুরাই ইয়াত আমি আছো বুলি দেখিছো হেৰি আইনা জুচ খাই আছো এইফালে খোৱা বোৱা হৈ গ'ল আমাৰ আৰু মই খালি জুচ খাই আছো ইয়াতে যিমান শোণিতপুৰৰ চব নাচনী ঢুলীয়া চব পাইছে আৰু এই আমাৰ ৰঙাপাৰা টিম ছেকেণ্ড ইউটিউবাৰ আছে দেখোন লগত ইয়াতে চেকিং চলি আছে চেকিং A few moments later. প্লেট আমাৰ ইমান ধুনীয়া যে এইটো আমাৰ আণ্টি এই ব্লগাৰ আণ্টি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ আণ্টি কাটো কৰি দিব মোৰো চেনেলটো আৰু আণ্টিৰো প্ৰগ্ৰামটো হৈ থাকোঁতে আমি ডান্স কৰি আছিলোঁ তো ভিডিঅ' কৰিব পৰা নাই কাৰোবাৰ পৰা যদি ভিডিঅ' নাপাওঁ তেতিয়া আপোনালোকক এইটো ব্লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে চাব আমাৰ ডিংকিবাৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ চব কৰি দিব দেই একদম জলদি জলদি একদম 10K হৈ গ'ল কিমান আছে ভাত খাই পেট নভৰিল নেকি ভাত ভালকৈ খোৱা নাই আমাক দিয়া নাই ভালকৈ কিমান অকল 3বাৰ ভাত 3বাৰ মাত্ৰ झूठ बोलो बार बार झूठ बोलो কেনেকা মোৰ হে হাউৰি এইটো আমাৰ বাইদেউজনী আছে ফিল্ডত কেনেকুৱা অনুভৱ বহুত ভাল লাগিছে ইমান গৰম আছিলে মই এনাৰ্জি খাই আছো তথাপিও মোৰ এনাৰ্জি আছে আৰু তোমাৰ মোৰ বহুত ভাল লাগিছে বিশেষকৈ নকওঁ সেইটো ক'ব গ'লে পিছে লাভ পাম চবকে চাই ভাল লাগিছে বহুত ধুনীয়া লাগিছে চবকে আপুনি কিবা ক'ব মোৰ মানে তোমালোকে কিবা কি আছো স্মাইল বা আৰু এনেকৈ আহি আমি ৰঙাপাৰা পাই গ'লোঁ আৰু আমি ৰেল গেটৰ ওচৰতে নামিম কাৰণ ইয়াৰ পৰা আমাৰ ঘৰ একদমেই ওচৰ হয় আৰু বাকী কেইজনী চব টাউনত নামিব আৰু ইয়াতে চবকে এৰিছোঁ আৰু এতিয়া আৰু
ভাগৰে যুগৰে ঘৰ আহি পাই গ'লোঁ আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু আশা কৰোঁ সকলোৱে আজিৰ ব্লগটো চাই বহুত বেছি ভাল পাব আৰু নতুন নতুন ভিডিঅ' লৈ আহি আছোঁ কাৰণ আমাৰ গুৱাহাটী যাবলৈ বাকী আছে আৰু আজি হ'ল ৮ তাৰিখ আৰু মাজতে এদিন আছে 10 তাৰিখে আমাক গুৱাহাটীত লৈ যাব আৰু তাতে গৈ কি হয় কি নহয় চব আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম আপোনালোকে চাই থাকিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আজিৰ বাবে ইয়াতে বিদায় লৈছোঁ ধন্যবাদ